ৰৈ ৰৈ বিনালে ছবিখন চলি থকাৰ সময়ত কি অলৌকিক ঘটনা ঘটিছিল? কিয় দৰ্শকসকলৰ মাজত হাহাকাৰ লাগিছিল, হুলস্থুলৰ সৃষ্টি হৈছিল? যিটো ঘটনাৰ কথা শুনিলে আপোনাৰ গাৰ নোম ডাল ডাল হ'ব আজি। আপুনি যদি জুবিন দাৰ এজন প্ৰকৃত অনুৰাগী, কথাখিনি শেষলৈকে শুনি থাকক। জুবিন গাৰ্গ নামটোতেই যেন সোমাই আছে এক আৱেগ। শেহতীয়াকৈ মুক্তি পোৱা জুবিন গাৰ্গৰ অতি হেঁপাহৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখনে সকলোতে এক নতুন আশাৰ সৃষ্টি কৰিছে। এইখন এখন ছবি নহয়, জুবিন দাৰ 17 বছৰীয়া এটা হেঁপাহৰ সপোনৰ আৰু অতি কষ্টৰ বিনিময়ত দি যোৱা আমাৰ বাবে এক অমূল্য উপহাৰ। ৰৈ ৰৈ বিনালে এনেকুৱা এখন ছবি, যিখন ছবিয়ে হলিউড আৰু বলিউডকো পিছ পেলাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চিনেমা হলত অকল অসমীয়া চিনেমা চলি আছে। সকলোতে কেৱল এতিয়া ৰৈ ৰৈ বিনালেৰ চৰ্চা। জুবিন দাক শেষৰ বাবে চাবলৈকে যেন কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈ দৌৰি দৌৰি আহিছিল, কাৰণ তেওঁ সকলোৰে হৃদয়ৰ মাজত প্ৰৱেশ কৰিব পাৰিছিল। আপুনি ছবিখন যদি উপভোগ কৰিলে, তেতিয়াহ'লে আপুনি কি অনুভৱ কৰিলে কমেণ্টত আপোনাৰ মতামত নিশ্চয় জনাব। ৰৈ ৰৈ বিনালে ছবিখন চলি থকাৰ সময়ত কিয় দৰ্শকসকলৰ মাজত হাহাকাৰ লাগিছিল, হুলস্থুলৰ সৃষ্টি হৈছিল? শেহতীয়াকৈ জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিখন যেতিয়া মুক্তি পাইছিল, তেতিয়া কিবা এক এনেকুৱা ঘটনা ঘটিল যিয়ে সমগ্ৰ অসমক স্তম্ভিত কৰি তুলিলে। সেইদিনা চিনেমা হলত কি হৈছিল, যি ঘটনাই এতিয়াও মানুহক ভয় খুৱাই কান্দিবলৈ বাধ্য কৰাইছে? ৰৈ ৰৈ বিনালেৰ মুক্তিৰ প্ৰথম দিনাৰ কাহিনী এয়া। পুৱাৰে পৰা অসমৰ মানুহে ছবিখন চাবলৈ শাৰী পাতিছিল। কিছুমানে হাতত এপাহিকৈ ফুল লৈ আহিছিল, কাৰণ এইখন তেওঁলোকৰ বাবে এখন ছবি নাছিল, বৰঞ্চ জুবিন দাৰ শেষ স্মৃতি আছিল। সকলো ঠিকেই আছিল, সকলোৱে শাৰী পাতি গৈ চিনেমা হলত প্ৰৱেশ কৰি নিজৰ নিজৰ ঠাইত ছবিখন চাবলৈ বহিলে আৰু ছবিখন আৰম্ভ হ'ল আৰু হাত চাপৰি আৰু জয় জুবিন দাৰ ধ্বনিৰে গোটেই চিনেমা হল গুঞ্জৰিত কৰি তুলিলে। কিন্তু মাজভাগত ছবিখন চলি থাকোঁতে এটা অদ্ভুত ঘটনা ঘটিল। হঠাতে কিবা এটা সুগন্ধি গোটেই চিনেমা হলটোত বিয়পি পৰিল। কোনোবাই ক'লে ধূপৰ কাঠি জ্বলোৱাৰ দৰে লাগিছে। লাহে লাহে কাষৰজনৰ লগত ফুচফুচাবলৈ সকলোৱে আৰম্ভ কৰিলে, জুবিন দা ইয়াতে আছে নেকি? তাৰ পাছত কিছুমান লোকে নিজৰ মোবাইল ফোনটো উলিয়াই ভিডিঅ' ৰেকৰ্ড কৰিবলৈ ধৰিলে আৰু ৰেকৰ্ডিঙৰ সময়ত কিছুমান দৰ্শকে লক্ষ্য কৰিলে চিনেমাখনৰ এটা দৃশ্যত হঠাতে জুবিন দাৰ চকুকেইটাই টিপটিপোৱাৰ দৰে লাগিল। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল এই ভিডিঅ'। সকলোৱে ভাবিবলৈ ধৰিলে তেওঁ আত্মা ঘূৰি আহিছে, আৰু কোনোবাই ক'লে যে চিনেমাখনৰ শেষৰ ফালে পৰ্দাখন অলপ কঁপিবলৈ ধৰিলে। আৰু আটাইতকৈ ভয়ংকৰ কথাটো হ'ল, চিনেমাখন শেষ হোৱাৰ পাছত প্ৰজেক্টৰ ৰুমৰ পৰা স্বতঃস্ফূৰ্তভাৱে সংগীত বাজিবলৈ ধৰিলে। যেতিয়া কৰ্মচাৰীসকল ওপৰলৈ দৌৰি গ'ল, তাত কোনো নাছিল। কোনোৱে ক'লে এয়া জুবিন দাৰ আশীৰ্বাদ, তেওঁ নিজৰ চিনেমা নিজে চাবলৈ আহিছিল। এনেকৈয়ে আৰু বহু ঠাইৰ পৰা খবৰ আহিল যে একেধৰণৰে গোন্ধ তেওঁলোকেও পাইছিল। এতিয়া এটা প্ৰশ্নৰ উপস্থাপন হৈছে, এই সকলোবোৰ কাৰিকৰী ত্ৰুটিৰ বা কিবা খেলিমেলিৰ ফলত হোৱা ঘটনা নে জুবিন দাৰ আত্মা অনুৰাগীৰ মাজলৈ সঁচাকৈ আহিছিল? এই খবৰ এতিয়া ছ'চিয়েল মিডিয়াত বনজুইৰ দৰেই বিয়পি পৰিল। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব সকলোতে এটাই বিষয়, চিনেমা হলত জুবিন গাৰ্গৰ আত্মা আহিছিল। কিছুমান মানুহে আনকি ভুৱা ভিডিঅ' বনাইছিল, কিন্তু কিছুমান ক্লিপো আছিল য'ত সেই অদ্ভুত গোন্ধৰ কথা কিছু লোকে কৈছিল। আৰু এজনী ছোৱালীয়ে ক'লে, মই অনুভৱ কৰিছিলোঁ কোনোবাই মোৰ কান্ধত হাত এখন ৰাখিছে, কিন্তু মোৰ পাছফালে কোনো নাছিল। এতিয়া এই ঘটনাই ভয় আৰু শ্ৰদ্ধা আৰু লগতে কিছুমানৰ মনত প্ৰশ্ন জগাই তুলিছে। কিছুমান লোকে কৈছিল চিনেমা হলত এটা পাৰফিউম ডিফিউজাৰ ছিষ্টেম থাকে, ই হয়তো স্বয়ংক্ৰিয়ভাৱে অন হৈ গৈছে। কোনোবাই ক'লে প্ৰজেকশ্যন লাইটৰ প্ৰতিফলনে চকু দুটা টিপটিপোৱাৰ দৰে কৰি তুলিলে। কিন্তু যিসকল লোক তাত আছিল তেওঁলোকে ক'লে যে আমি যি অনুভৱ কৰিছিলোঁ সেয়া কোনো প্ৰযুক্তিয়ে বুজাব নোৱাৰে। গতিকে এইটো সঁচাকৈয়ে অলৌকিক পৰিঘটনা নেকি? নে মানুহৰ অন্তৰত জুবিন গাৰ্গৰ প্ৰতি ইমান মৰম আছিল যে তেওঁলোকে তেওঁৰ উপস্থিতি এনেদৰে অনুভৱ কৰিবলৈ ধৰিলে? যেতিয়া এজন প্ৰকৃত শিল্পীৰ মৃত্যু হয়, হয়তো সকলোৰে অন্তৰত তেওঁ এনেদৰেই বিৰাজমান কৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, এই ঘটনাবোৰ আপুনি কেনেধৰণে ভাবে? আপোনাৰ মতামত
কমেণ্টত দিবলৈ নাপাহৰিব। যদিহে আপুনি জুবিন দাৰ প্ৰকৃত অনুৰাগী তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। আৰু কমেণ্টত জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব।